So hello guys, Facebookor post, WhatsAppor status, YouTuber video, সবতে কেৱল বিনোদ আৰু বিনোদ। তো একৰাতিত ফেমাছ হ কোন এই বিনোদ আপোনালোকে নিশ্চয় গম পাইছে আৰু যদি কোনোবাই গম পোৱা নাই মই কৈ আছো A to Z আৰু আপোনালোকৰো মাজত যদি কোনোবাই বিনোদৰ দৰে একৰাতিত ফেমাছ হবা খোজে কি কৰা উচিত তাকো কৈ আছো A to Z ভিডিওটো লাষ্টত গেলে চাই দেখব। তো বিনোদ হল একজন ইউটিউবাৰ আৰু তেওঁৰ চেনেলটোৰ নাম হল বিনোদ। তো মানে সি মানে একৰাতিত ফেমাছ হবা গেলে কি কৰে কোনোবাই ভিডিও বা ফটো কিবা আপলোড দিলাক তলত কেৱল নিজৰ নামটো কমেন্ট হিচাপে দেই বিনোদ 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 বিনোদ। ইটা ধৰক আপনি ফটো এখন আপলোড দিলাক আমি কি কমেন্ট দেও যে নাইস পিকচাৰ কিউট ডিম্পল দাঁতকেইটা ভাল লাগিছে হোৱাটছআপ নাম্বাৰটো দিবা নেকি এনা ধৰণৰ কমেন্ট বিলাক আমি কৰো কিন্তু সি একৰাতিত ফেমাছ হবা গেলে তলত কেৱল বিনোদ 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 বিনোদ। তো তাৰ এই মক্কেলামিটো ৰোষ্টাৰ একজনে লৈ ফেলে পুৰা ৰোষ্ট কৰি তুলা ধুনা দি দিছে আৰু তেইটাৰ পৰা ছ'চিয়েল মিডিয়াত কেৱল বিনোদ আৰু বিনোদ। তো আপোনালোকৰ মাজত কেতিয়াবা কাবাৰ এনেকৈ বিনোদৰ দৰে হ'বৰ ইচ্ছা যায় নেকি তো কি কৰা উচিত শুনক আমাৰ বাতাবৰণটো হ'ল এনেকুৱা এটা বাতাবৰণ আমি মানুহবিলাকে সদায় এটা নতুন বস্তু টেষ্ট কৰিবা নতুন বস্তু চাবাক গিলে আমি সদায় বিচাৰোঁ। এতিয়া ধৰক ভাতৰ কাঁহীখন ইনকে লৈ পেলাই আমি ভাত ইনকে খাওঁ সেইটো এটা নিয়ম কিন্তু ভাতকেইটা ইনকে লৈ যদি হাতখন ইনকে ঘূৰাই পেলাই খাওঁ ভাতকেইটা লৈ পেলাই যদি ইনকে কিবা ঘূৰাই পেলাই ইনকে যদি খাওঁ তো এটা হৈ গ'ল এটা নতুন বস্তু এটা আৰু তাৰে যদি ভিডিঅ' এটা বনাই পেলাই কোনোবাই আপলোড দি দিলে হৈ গ'ল ভাইৰেল। অফক'ৰ্চ মানে হাঁহিব বা অফক'ৰ্চ মানে গালি পাৰিব কিন্তু এক ৰাতিত হৈ যাব ভাইৰেল। আৰু সেই কাৰণেতো আজি কিছুদিন আগতে থাপ্পৰ সে ডৰ নেহি লগতা হে শায়দ মিকৰি সে ডৰ লগতা হে অ ভাই মাৰো মুঝে মাৰো এনা এন টাইপৰ বস্তুবিলাক এক ৰাতিত ভাইৰেল হৈ গৈছিল। তো গাইজ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালাক লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক। আৰু এটা গুড নিউজ মোৰ কেইজনমান ফ্ৰেণ্ডে এটা পুৰা একদম ফানি চেনেল এটা ষ্টাৰ্ট কৰিছে এছকে ফেইটাৰ্ছ লোক তেওঁলোকৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে নিশ্চয় তেওঁলোকৰ চেনেলটো ভিজিট কৰিব আৰু মজা মজা ভিডিঅ' চাবাক গেলি পাই থাকিব। চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ অল।